গুড মৰ্ণিং এভৰিৱান, সুপ্ৰভাত সকলোলৈ। কালিৰ পৰা বৰষুণে দি আছে ৰাতিপুৱালৈকে, দুটাই পানীয়ে পানী। এইপিনে আপোনালোকে দেখিবলৈ পাইছে বোকা পানী, এইখিনি যোনখিনি মাটিখিনি পেলাইছিলোঁ নতুন পেলোৱা হৈছে। আৰু সেইফালে জেওৰাখন দেখিছে, এইখন যোনখন মই নতুনকৈ দিছিলোঁ জেওৰাখন, আৰু বাকী যোনখিনি দিব আছে সেইখিনি দিম। তো বলক জেওৰাখন কেনেকৈ দিওঁ চাওঁ, অলপ ট্ৰাই কৰোঁ দিবলৈ, বলক। মৰ্ণিং এইফালে আপোনাৰ জেওৰা এখন দিম। এখন জেওৰা দি চাওঁ, আগে পিছত মই দিয়া নাই, তো ট্ৰাই কৰিম আজি দিবলৈ। এখন জেওৰা এইফালে, তো বলক কামত লাগো। জীৱন নিৰ্বাহত বা জীৱনৰ গতিপথত বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। একমাত্ৰ কামৰ প্ৰতি হ'লে কাম নকৰি বা পৰিশ্ৰম নকৰি জীৱন কটাবলৈ খোজা একমাত্ৰ মনোভাৱৰ কাৰণে যিয়ে নিজৰ কামৰ একান্তপতীয়াকৈ লাগি থাকে, তেওঁ কেতিয়া আনৰ ওচৰত মাঙি খাবলগীয়া নহয়। জেওৰাবিলাক আপোনাৰ দিওঁতে ফাৰ্ষ্ট অফ অল এইটো যোনটো দেখিছে আপোনাৰ বগা, এইফালে আছে আপোনাৰ এইটো সেউজীয়া যোনটো ৰংটো, এইটো এইফালে সকলোখিনি মই দি খুটি চুটি পুতিলোঁ। আৰু এতিয়া আপোনাৰ এইখিনি যোনখিনি কামিখিনি আছে এইখিনি মই এতিয়া লগাম। তো কেনেকৈ লগাই সেইটো চাওঁ বলক। তো ফাৰ্ষ্ট অফ অল আপোনাৰ যিডাল খুঁটিকেইডাল মই পুতিলোঁ সেইকেইডাল কামিকেইডালে দুডাল কামি আগফালে হ'ব আৰু দুডাল কামি পাছফালে হ'ব, দুডাল কামি আগফালে হ'ব, দুডাল কামি পাছফালে হ'ব। এনেকৈ জেওৰাখন দিবলৈ আৰম্ভ কৰিছোঁ। প্ৰথমবাৰ ট্ৰাই কৰিছোঁ মই জেওৰা দিবলৈ, তো কেনেকুৱা হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। ভাল হৈছে নে বেয়া হৈছে। থাকোঁতে আপোনাৰ মই যেতিয়া মামাৰ ঘৰ গৈছিলোঁ তেতিয়া মোক মানে ককাই শিকাইছিলে, মানে ককাই আগত দি আছিলে, তো মই চাইছিলোঁ। তেতিয়া মই সেইটো পাই মানে এনেকৈ দিব লাগে বুলি জানো। তো এইফালে দিয়কচোন কেমেৰাটো। যেতিয়া নেকি মই এখন জেওৰা দিব যাওঁ, হাজিৰাত যদি মই পাওঁ 300 টকামান খৰচ হ'ব, তো মই 300 টকাটো নিদি পেলাই মই নিজে যদি কামটো কৰোঁ তেতিয়াহ'লে মই কিমান পইচা কামত দিব 300 টকাটো। তো সেই গতিকে লৈ মই জেওৰাখন মই নিজে আজি দিছোঁ। তো ভাল হ'ব নে বেয়া হ'ব সেইটো পাছত দেখা যাব। তো সেইকাৰণে যিকোনো কাম শিকিব লাগে, মোৰ মতে যিকোনো কাম কৰিব পৰা যায়। ইমানখিনিলৈকে মই দি সামৰণি মাৰিছোঁ আজিলৈ। বাই বাই, টাটা। আকৌ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। তো টাটা।